নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ বিকে এডুকেশ্যন ইউটিউব চেনেললৈ মই ভূপতি আজি আমি শিকিবলৈ ওলাইছোঁ দশম শ্ৰেণী গণিতৰ অনুশীলনী 8.1 ৰ 3 নম্বৰ অংকটো যদি sin a = 3/4 তেন্তে cos a আৰু tan a মান উলিওৱা গতিকে আমাক দিয়া আছে sin a মানে 3/4 এটা আমি প্ৰথমতে সমকোণীটো বুজাকি লম a b c এটা সমকোণী ত্ৰিভুজ আঁকিলো যাৰ b কোণটো 90 ডিগ্ৰী ধৰা হল ত্ৰিভুজ a b c সমকোণী আৰু b কোণটো 90 ডিগ্ৰী ধৰিছো আমি আকৌ কি দিয়া আছে sin a কি দিয়া আছে sin a = 3/4 তো আমি জানো যে sin মানে কি আছিল sin এর অনুপাতটো কি আছিল আমি আগৰ ভিডিও হতেটো পাইছো a কোণৰ বিপৰীত বাহু বাই বিপৰীত বাহু কি আছিল অতিভুজ এতিয়া এটো আছিল সূত্ৰটো এতিয়া এই a কোণৰ বিপৰীত বাহু কোনডাল এই a কোণটোৰ বিপৰীত ফালে থকা বাহুটো হৈছে এটো bc গতিকে sin a = কি আহিব a কোণৰ বিপৰীত ফালে থকা বাহুটো হৈছে bc ইয়াৰ বিপৰীত ফালে আছে bc বাহুটো আছে গতিকে a কোণৰ বিপৰীত বাহুটো হ'ব bc আৰু অতিভুজ 90 ডিগ্ৰীৰ বিপৰীত ফালে থকা বা 90 ডিগ্ৰীৰ সন্মুখত থকা যেটো কোণ 90 ডিগ্ৰীৰ মাজটো কোণ এটো কোণৰ সন্মুখত থকা বাহুটো হৈছে অতিভুজ গতিকে এটো হৈছে অতিভুজ ac গতিকে ইয়াতে আহিব ac সমান 3/4 আমি সমান কে ধৰিম ধৰা হল সৰি তো ইয়াৰ পৰা আমি কি পাম bc = 3k আৰু ac = 4k আমি পাই যাম ডাইৰেক্টলি bc = 3k আৰু ac = 4k হৈ যাব হৈছে তো কেনেকৈ হ'ল এটো bc বাই ac যেটো আছে গতিকে bc আমি 3k বহালি আৰু ac মান 4k যদি আমি বহাই দিওঁ কি কথা কি থাকিব 3/4 সেই কাৰণে আমি bc মানে কি ধৰিছো 3 আৰু ac মানে 4 ডাইৰেক্টলি bc = 3k ac = 4k এতিয়া আমি sin cos tan আদি উলিয়াব লাগিলে অনুপাতবিলাক ত্ৰিকোণমিতিক অনুপাতবিলাক উলিয়াব লাগিলে আমি তিনিওটা বাহুৰ মান আমি জানিব লাগিব যেটো এটো বাহুৰ মান দিয়া আছে bc টো কিমান দিয়া আছিল bc টো 3k পালো আমি তাৰ পিছত ab টো কিমান পালো ac টো পাইছো আমি 4k এটো 4k পাইছো এতিয়া আমাক এই ab ৰ মানটো লাগে ab বাহুটোৰ মানটো আমি উলিয়াব লাগে গতিকে আমি পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ কৰিম এতিয়া ত্ৰিভুজ abc ৰ পৰা পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ কৰি পাও পাইথাগোৰাছৰ উপপাদ্য মতে তো পাইথাগোৰাছৰ উপপাদ্যটো কি আছিল যে অতিভুজৰ বৰ্গ সমান ভূমিৰ বৰ্গ যোগ উন্নতিৰ বৰ্গ এইটো আছিল পাইথাগোৰাছ উপপাদ্য গতিকে এই মতে আহি যাব অতিভুজ হৈছে ac এই ac টো হৈছে অতিভুজ ভূমি হৈছে ab আৰু উন্নতি হৈছে bc গতিকে ac² = ab² + bc²। এতিয়া আমি মানবিলাক বহাই দিম ac ৰ মান কিমান আছিল ac আছিল 4k স্কয়াৰ আছে গতিকে এটো হোল স্কয়াৰ হৈ যাব ab ৰ মান আমি নাজানো এটো ab লিখি দিলো প্লাস bc মানে কিমান পাইছো আমি bc মানে 3k গতিকে bc মানে 3k হোল স্কয়াৰ এতিয়া সোৱা 4 ওপৰ স্কয়াৰ আছে গতিকে 4 স্কয়াৰ মানে কিমান হ'ব 16 k স্কয়াৰ ab² + 3k হোল স্কয়াৰ আছে গতিকে 3 ওপৰ স্কয়াৰ হলে কিমান হয় 3 * 3 = 9 9k স্কয়াৰ এতিয়া আমি এই 9k স্কয়াৰটো আমি তে বাওফালে লৈ আহিম ইয়াতে আছে 16k স্কয়াৰ এটো প্লাস হৈ আছে বাওপিনে আহিলে হ'ব -9k স্কয়াৰ
ইকুৱেল টু এ বি স্কুৱেৰ এতিয়া 16 মাইনাছ 9 কিমান হ'ব তো 7k স্কুৱেৰ ইকুৱেল টু এ বি স্কুৱেৰ গতিকে আমি এ বি স্কুৱেৰটো এইপিনে লিখিলোঁ আৰু 7k স্কুৱেৰটো এইপিনে লিখিলোঁ এতিয়া চোৱা এ বি আছে এইটো স্কুৱেৰটো উঠাই দিলে কি হ'ব ইফালে ৰুট অভাৰ আহি যাব √7k স্কুৱেৰ এতিয়া এ বি √7 টো √7 হিচাপে থাকিল আৰু k স্কুৱেৰ বৰ্গমূল কি হ'ব k গতিকে k টো বাহিৰত ওলাই আহিল √7 পৰা গতিকে k স্কুৱেৰ বৰ্গমূল k গতিকে এ বি মানে কি হ'ল √7k গতিকে আমি বাহুকেইটা পাই গ'লোঁ এতিয়া হ'ল √7k এতিয়া উলিয়াব দিছে cos আৰু tan ৰ মানটো গতিকে cos therefore cos a উলিয়াব দিছে এতিয়া cos তো কি আছিলে a কোণৰ সন্নিহিত বাহু বাই অতিভুজ এটো আছিলে সূত্ৰটো cos a ৰ অনুপাতটো গতিকে এতিয়া a ৰ সন্নিহিত বাহু কোনটো হ'ব a ৰ সন্নিহিত বাহু চোৱা এটো হৈছে a কোণ ইয়াৰ হৈছে এটো হৈছে অতিভুজ আৰু এটো হৈছে বিপৰীত বাহু a ৰ বিপৰীত বাহু গতিকে সন্নিহিত হ'ব ab a লগত থকা বাহু ab টো হৈছে সন্নিহিত বাহু গতিকে কি আহি যাব সন্নিহিত বাহু হ'ব ab আৰু অতিভুজটো হৈছে ac এতিয়া আমি মানবিলাক বহাই দিম ab ৰ মান পাইছো আমি √7k আৰু ac ৰ মান কিমান আছিল 4k গতিকে ak কটা গ'ল থাকিলে √7/4 গতিকে cos a ৰ মান আমি পাই গ'লো এতিয়া আমি tan a উলিয়াব লাগে tan a tan টো কি আছিলে a কোণৰ বিপৰীত বাহু বাই a কোণৰ সন্নিহিত বাহু এতিয়া a কোণৰ বিপৰীত বাহু কোনটো আছিলে এই a কোণৰ বিপৰীত বাহু আছিলে bc আৰু সন্নিহিত আছিলে ab গতিকে অনুপাতটো কি হ'ব সন্নিহিত বিপৰীত বাহুটো হৈছে bc সন্নিহিত হৈছে ab এতিয়া আমি মানবিলাক বহুৱাই দিম bc মানটো কিমান আছিলে bc টো আছিলে 3k আৰু ab টো আছিলে √7k এতিয়া k কটা গ'ল থাকিলে 3/√7 গতিকে আমি tan ৰ মানটো আমি পাই গ'লো প্ৰশ্নত যদি আমি tan আৰু cos উলিয়াব দিছে যদি cosec sec cot উলিয়াব দিলে তেতিয়াহ'লে আমি উলিয়াব পাৰিলে হয় তো মানকেইটা বহাই দি এতিয়া এইখিনি হ'ব এনসাৰ আজি এটা আমাক cos আৰু tan হে উলিয়াব দিছে তো তোমালোকে নিশ্চয় অংকটো বুজি পাইছা যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিবা ধন্যবাদ